বিহুটো আমাৰ পইচা কথা নহয়তো। নমস্কাৰ বন্ধুসকল, এমাজি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি আছোঁ গাঁৱৰ ঘৰে ঘৰে হুঁচৰি গাই, কাৰণ আপোনালোকৰ গাঁৱত বিহু যোৱা আছেনে নে নাই মোক কমেণ্ট কৰি নিশ্চয় জনাব। কাৰণ আজিকালি গাঁৱত বিহু পাবলৈ নাই, কাৰণ চব মানে আজিকালি পইচা দৰত দৌৰি থাকে। কাৰণ বিহু যোৱা পাতে গাঁৱত ধনী দুখীয়া আজিকালি কিবা এটা বাছনি কৰে, মানে এই বস্তুটো যাতে নাইকিয়া হয় তাৰ কাৰণে উদ্দেশ্য কৰি মই আপোনালোকক এই ভিডিঅ'টো আজি আগবাঢ়িছোঁ। আমাৰ কিন্তু গাঁৱলৈ আহিলে আপোনালোকে 7 দিন আমাৰ গাঁৱত আপোনালোকে বিহু দেখা পাবই, এইটো মানে 100% গেৰেণ্টি দিছোঁ আপোনালোকক। আমি পৰম্পৰা ৰক্ষা কৰি আমি প্ৰত্যেক বছৰে 7টা দিন আমি গাঁৱৰ প্ৰতি ঘৰত বিহু গাওঁ। তাকে আপোনালোকে হুঁচৰি দলটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ধন্যবাদ।
আকাশত উৰণীয়া পক্ষী হয় উৰি ফুৰিম আকাশত জিৰাম বৰে গছৰ ডালত মোৰে জিৰাম বৰে গছৰ জিৰাম বৰে গছৰ শুকান শুকান আজৈ শুকান শুকান পাতেৰে সজি মামাৰ বাসত পাম শুকান শুকান পাতেৰে জিৰাম বৰে গছৰ ডালত জিৰাম বৰে গছৰ জিৰাম বৰে গছৰ শুকান শুকান পাতেৰে আজি মামাৰ বাখত আজৈ শুকান শুকান পাতেৰে সজি মামাৰ বাসত পাম জিৰাম বৰে গছৰ ডালত মোৰে জিৰাম বৰে গছৰ জিৰাম বৰে গাঁৱত ডেকা বুঢ়া মেধা চবে আমি আজি একেলগে কাৰণ আমাৰ বিহু অসমীয়া স্বাভিমান অসমীয়াৰ অস্তিত্ব আমাৰ এই বিহু হুঁচৰিত আছে যেতিয়ালৈকে আমাৰ অসমীয়া বিহু থাকিব তেতিয়ালৈকে আমাৰ অসমীয়া জাতি থাকিব অঁ
আকৌ এখন কি ভাগৰ লাগিলে নেকি হে তামোল খাই দিয়ক খাই ল এয়া আমি চাহজুদি মাৰিছোঁ ন কি পিঠা এই মই খাইছোঁতে দেখাই দিছোঁ পূৰা চাহজুদি চলিছে এতিয়া তাৰপিছত হয় এখন পাম আৰু অকণমান লাহেকৈ আহে কোনোবা এটা যায় কোনোবা এটা তাৰ কোনো তৎভেদ নাই এই বোলে তেনে পাতে আজি বোলে বিহুৰ পৰা সেই গৃহস্থজনক পদবিলা পেলালেহি ইয়াতে বোলে গৃহস্থ বিহুৰ পৰা কিনোতে সন্তুষ্ট কৰিব কিঞ্চিত অৰিহণা যদি গোৱাপান যি বিহুৰৰ দ্বাৰা চৰণত কৰ্ণাপন্ন হৈছেহি এটা দিওঁতে ঘৰতে মই মোৰ বোলোতে বাক্য প্ৰশ্নে অনেকখিনি অপৰাধ হ'ব পাৰে তাৰ পৰা অপৰাধ মৰীক্ষণ কৰি জোঙা ফুলক গোটা কৰি নীলকণ্ঠ নীলকতে মাৰা যোৱাই আগলৈকে যেনে বিহুৰ ওপৰত ভক্তি কৰিবলৈ শক্তি দিব লাগে গৃহস্থৰ মনৰ সদবাঞ্ছিত পূৰণ কৰিয়ে হৰি বোলা জয় ৰাম বোলা তেতিয়াহ'লে আজিলৈ এইটো ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম যদি আপোনালোকে ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব এইখিনিতে কথা এষাৰ কওঁ মানে আজিকালি গাঁৱত বিহুটো পাবলৈ নাই কাৰণ আমাৰ গাঁৱত ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ ধোৱাপথাৰ গাঁৱত আপোনালোকে যেতিয়া আহে বিহুৰ দিনত বহাগৰ 7টা দিনত আমাৰ গাঁৱৰ পৰম্পৰা ৰক্ষা কৰি আমি প্ৰত্যেক বছৰে আমি বিহু হুঁচৰি গাওঁ আপোনালোকে যেতিয়াই আহে তেতিয়া মানে বহাগৰ 7টা দিন আপোনালোকে আমাৰ গাঁৱত বিহু পাব আজিকালি বিহুটো মানে এনেকুৱা ধৰণৰ হৈছে অকল পইচাৰ ক্ষেত্ৰত মানে দৌৰে ধনী দুখীয়া মানে কিবা এটা বাছি কৰি আজিকালি বিহু গোৱা দেখি পাওঁ আমি মানে গাঁৱে গাঁৱে প্ৰগ্ৰেম দিয়ে মাত্ৰ এঘৰত গাবৰ কাৰণে আহে বাকী ঘৰত গাবলৈ নাযায় এইটো মানে কেনেকুৱা কথা বিহুটো আমাৰ পইচা কথা নহয়তো আমাৰ বিহুটো পৰম্পৰা ঐতিহ্য আমাৰ আগৰ আমাৰ অসমীয়া জাতি এটা মানে স্বীকৃতি বা আমি চিনাকি পৰিচয় হ'ল আমাৰ বিহু নহ'লে আমাৰ অসমীয়া জাতি শেষ তাকে এই কথাখিনি আপোনালোকে অকণমান গুৰুত্ব চাব তেতিয়াহ'লে আজিলৈ থেংক ইউ ধন্যবাদ